Hello my dear friends, how are you? Welcome to my channel Chiha Gogoi. আজি মই কেমেৰাৰ সন্মুখত মই কথা কোৱা নাই, আজি কথাখিনি পাছত লগাই দিছোঁ। আজি বিশেষকৈ মোৰ ল'ৰাটো লৈ পিনে এই এনায়কৰ ঘৰলৈ বুলি ওলাই গৈছিলোঁ। ওলাই যাওঁতে অলপ ভিডিঅ'কে কৰোঁ বুলি ভাবিলোঁ, তুলিছিলোঁ। এয়া চাওক, এইটো দুষ্ট ল'ৰাটো চা কেনেকৈ ঠেলি দিছে। এয়া আগতে আমিও তেনেকৈ হৈছিলোঁ। দোকানৰ পৰা বিস্কুট ল'লোঁ, তাৰপিছত এয়া এনায়কৰ ঘৰৰ ওচৰতে বৌজোক এজনী আছে, অন্ধ হয়। তাৰ জীয়েক এজনীও আছে, তাইও অন্ধ, পেহী সম্বন্ধীয় লাগে। চাওকচোন সিহঁতৰ দুৰাৱস্থা। চৰকাৰলৈ এইকাৰণেই ভিডিঅ'টো কৰিলোঁ, তেখেতলোকৰ থকা আৱাসটো মানে বৰ জৰাজীৰ্ণ হ'ল। নতুন আঁচনিৰ এটা ভাল ঘৰ দিয়ে যেন, আৰু ওপৰ মহলাৰ চকুত পৰে যেন এই ভিডিঅ'টি, গতিকে তুলি দিছিলোঁ। মনে মনেহে তুলিছিলোঁ, সিহঁতেতো ভিডিঅ' নকৰিবলৈ বুলি কৈছিলে মোক, তথাপিতো তুলি দিলোঁ। আৰু কিজানি ফিৰিঙতিতে কাণ্ডৱ দাস হোৱাৰ দৰে হৈ যায়, ডাঙৰকৈ প্ৰচাৰ হয়, সেইকাৰণে তুলিলোঁ। আৰু এনেকৈ আছে। ছোৱালীজনীতো একেবাৰে মাকতকৈ অৱস্থা বেয়া, লাঠি নহ'লে খোজকাঢ়িবই নোৱাৰে, পৰি যাওঁ কৰে। সেইকাৰণে দুখ লাগিলে, ভিডিঅ' এটাকে তুলিলোঁ। আনন্দ তোলা নাই, যাতে চৰকাৰৰ চকুত পৰে, যাতে এইটো মানুহে শ্বেয়াৰ কৰি দিয়ে, আৰু মন্ত্ৰী MLA হাতত পৰি যাতে ইহঁতলোকৰ ঘৰটো যেন অলপ ভালকৈ তৈয়াৰ কৰি দিয়ে, তাৰ বাবে মই ভিডিঅ'টি বনালোঁ। ধন্যবাদ থাকিল সকলোলৈ। ভিডিঅ'টি পাৰিলে শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।